নমস্কাৰ, মোৰ নামটো অনালী বড়ো হয়। ঘৰ হৈছে তামুকপুৰ মডেলবাৰী বাইহাটা চাৰিআলি চেণ্ট জোচেফত মই কাম কৰিছোঁ আগৰ পৰাই। কিন্তু মই 11 তাৰিখ দিনা এটা এজিয়াৰ দাখিল কৰিছে। পিছত এতিয়া লাগি থানায়ে মানে একো কিবাই কৰা নাই। আজিলৈকে একো এন্থক ধৰাও নাই। মোকো কোনটো থানাত দিছিলে? বাইহাটা চাৰিআলিত। কিহৰ কাৰণে দিছে? মোক মানে এন্থে বহুত মিছা কথা কৈ ফালে এনেই ব্লেং মেনিং কৰি ফালে মোৰ মাটিখিনি এন্থে খাৰি লৈ গৈছে। পিছত মই লাষ্টত বুজি পালো এইটো এন্থে মই লেখা পঢ়া একো নাজানো। মানে এই লোন ল'ম বোলে একদিন জোন পটক লৈছে। লোৱাৰ পিছত জোন পটক লোৱাৰ পিছত এন্থে মানে কামটো মনে মনেকে কৰি ফালে একদিন মোক কুণ্ডিগড়ত লৈ আনছি। কিবা কিবি চেন দিবা দিছে, ময়ো দি গ'ল। দি ফালেতো মই লাষ্টত বুজি পালো এই মাটিটো নিয়াৰ পিছত এন্থে মোক মানে উৎপাত কৰি আছে। মানে খেদাৰ কাৰণে তুমি যাব লাগিব, তোমাক আমি ৰাখিব নোৱাৰে, আৰু তোমাক এনেকে স্কুলত পইচা নাই, কিবা নাই, এনেকে বহুত কথাবিলাক কৈ ফালে মোৰ উৎপাত চলি আছে। মাটিটো নিয়া দি মোৰ নামতে আছে চব। পিছত মই এজিয়াৰ দাখিল কৰিছে, কিন্তু পুলিচে একো কিবাই কৰা নাই এতিয়া লাগি, আৰু মোকো ফোন চোন নাই। আৰু এন্থেতো অলৰেডি ঘূৰিয়ে আছে ফাদাৰ গিলা, আৰু এটাকো একো কৰা নাই। এইটো মইতো এতিয়া ফাদাৰটো মানে জবি চাকা লগা হয়, আৰু প্ৰিন্সিপালৰটো বিদিনে কৈছে মই নিজে অকলে ভাত বনাই খাম, মোক বাইদেউ নালাগে। চেণ্ট জোচেফ পাব্লিক স্কুল মাছগাঁও। পিছত বিদিনে কৈছে মোক বাইদেউ নালাগে, মই নিজে অকলে ভাত বনাই খাম। কিন্তু অলৰেডি মোৰ কামটো পাৰ্মানেণ্ট হৈছে, PF আছে, SI আছে, পেঞ্চন আছে, এইগিলা মই ওলা নাই। কিন্তু মোবাইলত মেছেজগিলা আছে। কিন্তু কি কাৰণেদি মোক স্কুলৰ পৰা এনেকে ক'লো মাটি কিনিও লৈ গ'ল আৰু মানুহকো ওলাব দিলাক, এইটো মই এতিয়া ন্যায় লাগে। মইতো অসমৰে নাৰী হয়, মোক এতিয়া ন্যায় লাগিব। আমাৰ পূৰ্ণবড়ো ছাৰৰ পৰাও ন্যায় লাগে, আৰু চিফ মিনিষ্টাৰ হেমন্ত ছাৰৰ পৰাও মোক ন্যায় লাগিব। এইটো মইতো ন্যায় পাবই লাগিব। এতিয়া আৰক্ষীতো মোৰ লগত যোগাযোগেই কৰা নাই, ইমান দিন হৈ গ'ল কেছ দিয়াটো। 11 তাৰিখ দিনাই কেছ দিছে, মই এতিয়ালৈকে একো হোৱা নাই। এতিয়া মই কি কৰিম কি নকৰিম হৈ আছে, আৰু এতিয়ালৈকে একো প্ৰমাণে পোৱা নাই মই। এনেকৈ হৈছে।